গাইছ, আজি 15 আগষ্ট আৰু 15 আগষ্টৰ দিনা যিহেতু স্বাধীনতা দিৱস হিচাপে জনা যায় আৰু আমাৰ এই 15 আগষ্টতে আমাৰ আজিৰ দিনটোতে যিহেতু স্বাধীন হৈছিল ভাৰত স্বাধীন, তাকে আৰু সকলোৱে জানে যিহেতু নকলে হ'ব। আৰু আজি সেই কাৰণে আজি তাৰমানে আমাৰ গাঁৱৰ বুলি নহয়, আমাৰ এইখিনিৰে যোনে যোনে ই ৰিক্সা লৈছে আৰু ৰিক্সা আপোনাৰ সেনেকৈ কৰি তাৰমানে ই ৰিক্সা আমাৰ ৰেলী কৰিব আজি, ই ৰিক্সা ৰেলী। আৰু ক'ত ক'ত যায় সেইটোতো মই নাজানো, তথাপিও তেওঁলোকৰ লগত ময়ো যাওঁ আৰু আপোনালোককো লৈ যাওঁ। বলক তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক শেষলৈ। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বলক তেতিয়াহ'লে আপোনালোককো লৈ যাওঁ। হয় গাইছ, আজি 15 আগষ্ট হিচাপত আজি টমটম বা পিলি ৰেলী, 15 আগষ্ট হিচাপত আজি পিলপিলি ৰেলী। আৰু পিলপিলি মানে কিছুমানে টমটমো কয়, সেই চিষ্টেমত আমাৰ গাঁৱৰে ৰেলী কৰিছে। এক পাক কোনফালে হৈ গৈছে মই ভালকৈ নাজানো, কোনটো ছাইডত দি কৰিব, তথাপিও আৰু এতিয়া বহুত পিছফালে দেখা পাইছে। এতিয়া আপোনালোকক দেখাম কোনটো ছাইডেদি বুজায়। এতিয়া পিলপিলি ৰেলী চলি আছে আমাৰ। দেখাই পাইছে পিলপিলি ৰেলী চলি আছে আৰু আমি এপাক কৰিম বুলি ভাবিছোঁ। ভিডিঅ' কৰি আছোঁ। এতিয়া মই হাৱাই পালোঁ। আমি ৰিক্সা চালকখন আজি ৰিক্সা চলাই অলপমান হেৰি কৰিছে, হাৱাই যাই আছোঁ। সকলোকে যাম আমি। গোটেইখানি ৰিক্সা বৰ্তমান 11খন আৰু আছিল, কিন্তু অহা নাই গোটেইখানি। কিন্তু সেইকাৰণে সকলোৱে ৰিক্সাই ৰেলী হেৰি কৰি আছে আৰু নাই বহুত টাইম ৰেলী দিয়াৰ পিছত ইয়াতে বকহালবাৰী ইয়াতে অলপমান এয়া ৰেলী আমাৰ চলি আছে। এতিয়া বকহালবাৰী গ'লোঁ। হাইন চাইডতে অলপমান আৰু ইয়াত ফুটবল খেলি আছে।
আজি কৰিলোঁ মোটামুটি 4 ঘণ্টা একেৰাহে কৰিলোঁ, এক পাক ঘূৰিলোঁ, মই এনেকৈ হাঁহি মই এনেকৈ এক পাক ঘূৰিলোঁ আৰু আমি আৰু 4টা না 5টা 4:30 বাজিল, 4টা বাজিল, এতিয়া 10টা বজাত ওলাইছিলোঁ।